আমি ৰপ্তানি কৰা এটা পৰ্যায় অসমত যাতে আমি কোনো সামগ্ৰী আমদানি কৰিব নালাগে, আমি যাতে আত্মনিৰ্ভৰ অসমৰ ফালে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত ল'ব লাগে। वेलकम बैक टू माय यूट्यूब चैनल। मैं यहाँ से गुवाहाटी जो हमारा नॉर्थ ईस्ट आसाम का जो 8वीं आसाम हॉर्टिकल्चर जो भी शो हो रहा है, 8वीं आसाम एग्रीकल्चर एग्री शो 2023, और इन कार्य में हम सिरान डिस्ट्रिक्ट से हुआ भाग लेने आए हैं एग्जीबिशन स्थल पे। और आज से मतलब आज से 16, 17, 18 तारीख तक वहाँ ड्यूटी दिया गया है और हम यहीं भी हाजिर हूँ और आशा करता हूँ आप लोग सब दिखे, मैं भी दिखूँ। और यहाँ जो कार्य हो रहा है आप लोग को भली बार बहुत लोग देखने को मिला है, देखो। और यहाँ हमारा माननीय डॉक्टर हिमंत बिश्व शर्मा साहब ने आने वाले थोड़े समय के बाद, इसके बाद ये जो भी ये कार्य है एग्जीबिशन का जो भी कार्य है इसको एग्जीबिशन का जो भी कार्य इसको उद्घाटन करने वाला है। तो आप लोग बने रहिए, मैं पल पल आप लोग का अपडेट देते रहूँगा और लाइव पे दे देंगे बीच में, तो आप लोग को बने रहना, ठीक है जी। আমাৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সাংসদ কুইন ওজা ডাঙৰীয়ানী, অসম চিড কৰ্পোৰেশ্যন লিমিটেডৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা ডাঙৰীয়া, অসম এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ অধ্যক্ষ মনোজ বৰুৱা ডাঙৰীয়া, ডিষ্টিংগুইছড হাই কমিছনাৰ্ছ এম্বেচেডাৰ্ছ ফ্ৰম মালয়েছিয়া, Seychelles, Indonesia, Thailand, New Zealand, South Korea, Iran, Bhutan, South Korea, Bangladesh, Dr. Samesif, Senior Economist, World Bank, আমাৰ কৃষি উৎপাদন আয়ুক্ত আশিষ ভূটানী ডাঙৰীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা ডাঙৰীয়া, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু আমাৰ কৃষক বন্ধু বান্ধৱীসকল, আজি আমাৰ মাজত ইয়াত ডেমনষ্ট্ৰেশ্যনৰ বাবে লৈ অহা হৈছে। মই কৃষকসকলক অনুৰোধ কৰিম, সকলোৱে যাতে 400 ষ্টল নগ'লেও অন্তত প্ৰত্যেকজনে যাতে 100টাকৈ ষ্টললৈকে গৈ নতুন নতুন খেতিৰ আমি কি ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ তাৰ বাবে আমি নিশ্চয় প্ৰচেষ্টা কৰিম। পুনৰ এবাৰ অসম চৰকাৰৰ কৃষি বিভাগক এই ইণ্টাৰনেশ্যনেল এগ্ৰি হৰ্টিকালচাৰ শ্ব'ৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোৱালপাৰা জিলাৰ দৰংগিৰি কলৰ খেতিৰ বাবে জগত বিখ্যাত। আজি গোৱালপাৰা জিলাৰ দৰংগিৰিটো প্ৰায় 14 কোটি টকা ব্যয়েৰে অসম চৰকাৰৰ কৃষি বিভাগে নিৰ্মাণ কৰিবলগীয়া সুন্দৰ বজাৰ গৃহটোৰো আজি আমি ইয়াৰ পৰাই আভাসীয়ভাৱে আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই গোৱালপাৰা জিলাৰ ৰাইজক, বিশেষকৈ দৰংগিৰি ৰাইজক অভিনন্দন জনাইছোঁ আৰু মই বিশ্বাস কৰোঁ যে কৃষি বিভাগে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এই প্ৰকল্পৰ সমাপন কৰি আমাৰ কৃষকসকলক উপকৃত কৰিব। অসম বীজ নিগমৰ নতুন কাৰ্যালয় পালন বিভাগ আৰু মীন বিভাগক মই আহ্বান জনাম যে অসমৰ পৰা আমি ৰপ্তানি কৰা এটা পৰ্যায় অসমত যাতে আমি কোনো সামগ্ৰী আমদানি কৰিব নালাগে, আমি যাতে আত্মনিৰ্ভৰ অসমৰ ফালে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত ল'ব লাগে। আজি যদি আমি মীন খণ্ডৰ ফালে চাওঁ, মাছ উৎপাদনত আমি স্বাৱলম্বী হৈছোঁ, কিন্তু মাছৰ বাবে প্ৰয়োজনীয় খাদ্য এতিয়াও আমি পশ্চিমবংগৰ পৰা সদায় লৈ আহিছোঁ। যদি আমি মাছৰ বাবে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ, মীন বিভাগে স্পেচিয়েল একশ্যন প্লেন লৈ আমি খাদ্য উৎপাদনতো স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগে। ৰাজ্যত যদি আমি গাহৰিৰ এখন বহুত ডাঙৰ বজাৰ, নাগালেণ্ড, মেঘালয়, অসম, কিন্তু আজিও হাৰিয়ানাৰ পৰা গাহৰি পোৱালি আমাৰ অসমলৈ আহি আছে। মই সুধিলে কয় যে হাৰিয়ানাৰ গাহৰি পোৱালি উৎপাদন কৰোঁতে খৰচ কম হয়, অসমত উৎপাদন কৰোঁতে খৰচ বেছি হয়। আমাৰ
ভেটেনাৰী কলেজে নিশ্চয় গৱেষণা কৰিব লাগিব যে কি ধৰণৰ খাদ্য ব্যৱহাৰ কৰি অসমত গাহৰি উৎপাদনৰ কষ্ট আমি কমাব পাৰোঁ আৰু তাৰ ফলত আমি যাতে উত্তৰ পূৰ্বৰ গাহৰিৰ বজাৰখন আমি দখল কৰিব পাৰোঁ। অসমৰ ৰাইজে উৎপাদন কৰোঁ 85 কোটি টকাৰ ফুল আমি বাহিৰৰ পৰা আমদানি কৰোঁ। মই সদায় দেখা পাওঁ শ্ৰীৰামপুৰ আৰু বক্সিহাটত যদি কোনোবাই থিয় হয় তেতিয়াহ'লে আমি দেখা পাম যে অসমৰ বাহিৰৰ পৰা যিবিলাক ট্ৰাক আহে তাত চাউল আলু পিঁয়াজ গোটেইবোৰ আহে আৰু ঘূৰি যোৱা ট্ৰাকসমূহ যদি আমি চাওঁ তাত কয়লা বাদ দি আমি আন সামগ্ৰী দেখা নাপাওঁ। আমাৰ অসমখনলৈ আমি যদি স্বাৱলম্বিতা আনিব লাগে, আত্মনিৰ্ভৰশীলতা আনিব লাগে, ৰাজ্যৰ কৃষি বিভাগ, পশুপালন বিভাগ আৰু মীন বিভাগে এটা এটাকৈ সামগ্ৰী চিনাক্ত কৰি এটা এটাকৈ বছৰত এটা এটাকৈ সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে স্পেচিয়েল একশ্যন প্লেন হাতত ল'ব লাগে যে অহা 2 বছৰত আমি ফিছ ফিডৰ ওপৰত স্বাৱলম্বী হ'ম, অহা 3 বছৰত আমি ধানৰ ওপৰত আমি স্বাৱলম্বী হ'ম, আন আমি 3 বছৰত মাহজাতীয় শস্যৰ ওপৰত স্বাৱলম্বী হ'ম। এই ধৰণে আমি 10টা বছৰৰ এটা পৰিকল্পনা সন্মুখত ৰাখি অসমক স্বাৱলম্বিতাৰ পথলৈ আমি আগুৱাই লৈ যাব লাগে। আজি আমাৰ সৰিয়হৰ এটা বিশাল আমাৰ এখন বজাৰ আছে। মাজুলীত যি ধৰণে সৰিয়হৰ উৎপাদন কৰা হৈছে, জিলা প্ৰশাসনে সৰিয়হৰ ব্ৰেণ্ডিং কৰিছে, ঠিক সেই ধৰণে অসমৰ সকলো FPCয়ে লগ লাগি এটা যদি কমন নামেৰে আমি অসমৰ সৰিয়হ বজাৰত আমি উলিয়াব পাৰোঁ, প্ৰচেছ কৰি তেল হিচাপে যদি আমি উলিয়াব পাৰোঁ, আমাৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু মই ভাবোঁ সেই ধৰণে মাছৰুম আদিৰ ক্ষেত্ৰতো আমি বিশ্বত আজি যিটো মাছৰুমৰ সমাদৰ, সেই ধৰণৰ বজাৰখন আমি দখল কৰিব পাৰোঁ। আজি অসমৰ মৌ আমি বাহিৰলৈ পঠাইছোঁ, কিন্তু যিমান মৌ লাগে আমি উৎপাদন কৰিব পৰা নাই। আমাৰ অসমৰ প্ৰতি ঘৰ মানুহৰ ঘৰত মৌ উৎপাদন হ'ব পাৰে। পৰিয়ালত 100 টকা 200 টকা প্ৰত্যেকটো খেতিৰ পৰা অকণমান যদিও টকা আমি পৰিয়ালৰ অৰ্থনীতিলৈ লৈ আহিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত, ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰাৰ ক্ষেত্ৰত এই ধন আমি ব্যৱহাৰ কৰিব পাৰিম। আমি যদি ঘৰত কোনো এটা সময় আমি অবাবতে নষ্ট নকৰি হাঁহৰ